নমস্কাৰ, আসসালামু আলাইকুম। আজিকালি সমাজ ব্যৱস্থাত মোবাইলৰ যিটো প্ৰয়োজনীয়তা আৰু দৈনন্দিন জীৱনত মোবাইলৰ যিটো ব্যৱহাৰ, আজিৰ তাৰিখত মানুহে মোবাইল নোহোৱাকৈ 1 ঘণ্টা সময় কিন্তু চলিব নোৱাৰে। দেশৰ চুকে কোণে দেশৰ প্ৰতিজন নাগৰিকৰ হাতত কিন্তু আজিকালি এণ্ড্ৰইড মোবাইল। 2Gৰ পৰা 3G, 4G, ইভেন 5G নেটৱৰ্কৰ মোবাইলবোৰ কিন্তু আমি মানুহবোৰ ইউজ কৰি আছোঁ আৰু দৈনন্দিন জীৱনত মোবাইলৰ দ্বাৰা দেশৰ বিভিন্ন ধৰণৰ খবৰ, বিভিন্ন ধৰণৰ বাৰ্তাসমূহ আমি সংগ্ৰহ কৰি আছোঁ। পৃথিৱীখন নিজৰ হাতৰ মুঠিত কল্পনা কৰিব পৰা হৈছে আজিকালিৰ এই যুগত, কিন্তু গতানুগতিকভাৱে পৃথিৱীখন কিন্তু বহুত দিনৰ পৰা কিন্তু চলি আহি আছে। হয়তো যেতিয়ালৈকে টেলিফোন আৱিষ্কাৰ হোৱা নাছিলে তেতিয়াও কিন্তু মানুহৰ মাজত আদান প্ৰদান হৈছিলে, মানুহৰ মাজত প্ৰেম ভালপোৱা এইবোৰ হৈ আছিলে। কিন্তু মোবাইল আজিকালি এণ্ড্ৰইড ফোনটো আৱিষ্কাৰ হোৱাৰ পিছৰ পৰাই মানুহৰ হাতে হাতে প্ৰতিটো ঘৰৰ প্ৰতিজন সদস্যৰ হাতত কিন্তু মোবাইল, আৰু মোবাইল ফোনটো যেন আজিকালি আমাৰ বডিটোৰ পাৰ্টছৰ দৰে হৈছে, আৰু মোবাইল ফোনটো হাতত নাথাকিলে যেন আমাৰ বডিৰ কোনোবা এটা পাৰ্টছ নাই এনে যেন ফিল হয়। গতিকে মোবাইল ফোনটোৰ দ্বাৰা আজিকালি সমাজত বিশেষভাৱে আমাৰ শিশু সমাজ কিভাৱে ক্ষতি হৈ আছে, কেনেকৈ ক্ষতি হৈ আছে, জৈৱ বৈচিত্ৰ্যত এই মোবাইলৰ যিটো কুপ্ৰভাৱ কেনেকৈ পৰিছে, বহুত পৰিতাপৰ বিষয়, অনুতপ্তৰ বিষয়। সেইবোৰ কথা কিন্তু সাধাৰণ জনতাই আৰু মোবাইল ব্যৱহাৰকাৰী মানুহবোৰে কিন্তু কথাটো অনুভৱ উপলব্ধি আজি তাৰিখলৈকে কৰিব পৰা নাই। আৰু এই 2G, 3G, 4G, 5G নেটৱৰ্ক, যেনেদৰে ষ্ট্ৰং নেটৱৰ্কৰ যিটো ৱেভ, তাৰ দ্বাৰা জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰজাতি কিন্তু এই 5G নেটৱৰ্কৰ যিটো কুপ্ৰভাৱৰ কাৰণে বহুত প্ৰজাতি পৃথিৱীৰ পৰা বিলুপ্তিৰ পথত গৈ আছে। আৰু আগলৈ ইয়াৰ কেনেধৰণৰ কুপ্ৰভাৱ হ'ব সেইটো কথা কিন্তু খুব আশ্চৰ্যজনক, খুব ডেঞ্জাৰাছ এটি চিটুৱেশ্যন হ'ব। যেনেধৰণে আজিৰ তাৰিখত হৈ আছে, আগৰ দিনত যেতিয়া মানুহৰ হাতত মোবাইল ফোন নাছিল, ল'ৰা ছোৱালীবোৰ স্কুলৰ পৰা আহি কিন্তু বাটে ঘাটে বিভিন্ন খেলপথাৰত বিভিন্ন ধৰণৰ ফুটবল, ভলীবল, ক্ৰিকেট, বিভিন্ন ধৰণৰ কাগজৰ বল বনাই ল'ৰা ছোৱালীবোৰে খেলা ধূলা কিন্তু কৰিছিল। তেতিয়া কিন্তু ল'ৰা ছোৱালীবোৰৰ শাৰীৰিকভাৱে ষ্ট্ৰং হৈ আছিলে। মানুহৰ সেই সময়ত কিন্তু বেমাৰ আজাৰবোৰ খুব কমকৈ হৈছিল। মানুহৰ আজিৰ তাৰিখত সমাজ ব্যৱস্থাত মানুহৰ যিটো ডায়েবেটিছ, বিভিন্ন ধৰণৰ শৰীৰৰ চৰ্বিৰ যিটো গ্ৰ'থ, ফেটছৰ যিটো গ্ৰ'থ ইনক্ৰিজ ডে টু ডে লাইফত হৈ আছে, একমাত্ৰ মানুহৰ শাৰীৰিক পৰিশ্ৰম নথকাৰ কাৰণে আৰু মানুহৰ হাতত এই মোবাইল ফোনটো থকাৰ কাৰণে য'তে বহিব, বাটে ঘাটে দোকানে পোহৰে বহি থাকিলে কিন্তু মোবাইল ফোনটো টিপি থাকে, আৰু অনবৰত এই মোবাইলত ডাটা অন কৰি পেলাই যেতিয়া ফোনত কথা পাতি থাকে বা ইভেন যেতিয়া ঘুমাই থাকে তেতিয়া কিন্তু ডাটা অন থাকিলে হাই নেটৱৰ্কৰ যিটো পাৱাৰ, তাৰ যিটো ছাইড এফেক্ট সেইটো কিন্তু দিনে দিনে কিন্তু বৃদ্ধি হ'ব ধৰিছে। আৰু ইয়াৰ যিটো পৰিতাপ, যিটো ছাইড এফেক্ট হৈ আছে, সেই কথাটো কিন্তু মানুহে ৰিয়েলাইজ এতিয়ালৈকে কৰিব পৰা নাই। আৰু আজিকালি চাব, মানুহৰ সৰু ল'ৰা ছোৱালীবিলাকৰ গাঁৱে ভূঞে, স্কুলে কলেজে বিভিন্ন ধৰণৰ শিক্ষাৰ্থীবিলাকৰ চকুৰ পাৱাৰ কমি গৈছে, আৰু কম বয়সতে কিন্তু চশমা ব্যৱহাৰ কৰিব লগা হয়। আৰু কম বয়সত চশমা ব্যৱহাৰ কৰাৰ কাৰণটো কিন্তু এই মোবাইল ফোনটো এটা হৈ আছে। মোবাইল ফোনৰ পৰা যিটো লাইট আপোনাৰ চকুত ৰিফ্লেক্ট যেনেকৈ হয়, সেইটো হাই ৰেডিয়েশ্যনটো চকুত পৰে। গতিকে ইয়াৰ পৰা কিন্তু মানুহৰ বহুত ধৰণৰ ক্ষতি হৈ আছে, আৰু সেই ক্ষতিটো কিন্তু মানুহে ভালকৈ গম পোৱাই আছে যদিও তথাপি কিন্তু মানুহে মোবাইল ফোন দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আছে বা কৰি থাকিব, আৰু যুগৰ লগত আমি মিলি থাকিব লাগিব, আমি ব্যৱহাৰ কৰি গৈ থাকিব লাগিব, কিন্তু কম আৰু বেছি।
আমাৰ বিভিন্ন ধৰণৰ মগজুৰ বেমাৰ আজিকালি সৰু ল'ৰা ছোৱালীবিলাকৰ অনবৰত মোবাইল চাই থকাৰ কাৰণে কিন্তু হৈ আছে। গতিকে খুব আচৰিত, কম বয়সতে ল'ৰা ছোৱালীবিলাক স্নায়বিক বিকাৰগ্ৰস্ত হৈ আছে, স্নায়বিক বেমাৰত আক্ৰান্ত হৈ আছে, নাৰ্ভৰ বেমাৰ, নিউৰলজিষ্ট যিবিলাক আমাৰ আজিকালি চাৰ্জাৰিকেল যিবিলাক প্ৰব্লেম হৈ আছে, আমি বিভিন্ন ধৰণৰ হস্পিটেলত বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকত দেখা পাই আছোঁ, পেপাৰে পত্ৰিকাত আজিকালি মানুহৰ কিন্তু স্নায়বিক ৰোগবিলাক বেছিকৈ হৈ আছে আৰু ইয়াৰ একমাত্ৰ কুফলটো কিন্তু মোবাইল ফোন হয়। গতিকে নিজৰ ল'ৰা ছোৱালীবোৰক মোবাইল ফোন ব্যৱহাৰ কৰি থাকিলেও কিন্তু ইয়াৰ ব্যৱহাৰটো অলপ কমাবৰ কাৰণে চেষ্টা কৰিব লাগে। ইয়াৰ পৰা যিটো ক্ষতি হৈ আছে সেই ক্ষতিটো মানৱ সমাজৰ কিন্তু অপূৰণীয় এটা ক্ষতি হৈ আছে আৰু এই ক্ষতিটো কিন্তু কেতিয়াও পূৰণ নহ'ব আৰু মানুহৰ গড় আয়ু এনেও 65ৰ পৰা 60 ইয়াৰ্ছ আৰু ইয়াৰ মাজত এনেধৰণৰ টেকন'লজি ব্যৱহাৰ কৰি থকাৰ কাৰণে কিন্তু মানুহৰ বিভিন্ন ধৰণৰ দুৰাৰোগ্যমক বেমাৰ দেখা দি আছে। গতিকে নিজৰ কণ ল'ৰা ছোৱালীবোৰক মোবাইলৰ পৰা বিৰত ৰাখিবৰ কাৰণে চেষ্টা কৰক আৰু সৰু ল'ৰা ছোৱালীবোৰক বিশেষভাৱে শিক্ষাৰ্থীসকলক অনুৰোধ কৰিছোঁ, মোবাইলটোক আমি এটি ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই মোবাইল আমি চাব লাগে, কাৰণ ডিছপ্লেৰ পৰা যিটো পোহৰ আমাৰ চকুত পৰে, সেই পোহৰটো কিন্তু খুবেই আমাৰ ক্ষতি কৰে আৰু চকুৰ লেন্সটোক কিন্তু বেয়া কৰি আছে আৰু চকুৰ লেন্সটো বেয়া হোৱা আমাৰ চকুৰ যিবিলাক নাৰ্ভ আছে আৰু সেই অপটিকেল নাৰ্ভবিলাক কিন্তু নাৰ্ভাছ হৈ যায়, দুৰ্বল হৈ যায় আৰু দুৰ্বল হ'লে কিন্তু আমাৰ ব্ৰেইনৰ বিভিন্ন ধৰণৰ বেমাৰে দেখা দিব। আৰু সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ, সকলো গাৰ্জেন শিক্ষাৰ্থীসকলক কণ ল'ৰা ছোৱালীবোৰক কাতৰভাৱে অনুৰোধ কৰিছোঁ, মোবাইলৰ পৰা আঁতৰত থাকক, ইউজ কৰক, আজিকালি ইউজ কৰিব লাগিব, কিন্তু ইয়াৰ মাত্ৰাটো অলপ কমাবৰ কাৰণে চেষ্টা কৰিব লাগে। সকলোৱে ভালে থাকক, সুস্থ থাকক কামনা কৰিছোঁ। জয় অসম, নমস্কাৰ।